আমি লৈছো ৰাভা ভাষাত ইকাৰ আৰু আকাৰৰ বাহাদুৰি চাব দেই। উৰ্গী ৰাচং, শ্ৰী ৰাচং, নমস্কাৰ। ই আৰু আৰ বাহাদুৰি। ৰাভা ভাষাত ইকাৰ আৰু আকাৰৰ বাহাদুৰি চাব দেই। আমি লৈছো ৰাভা ভাষাৰ প্ৰথম পুৰুষৰ সৰ্বনাম আং, অৰ্থাৎ মই। আং যোগ ই, আঙি, মোৰ। আং যোগ আ, আঙা, মোক। অৰ্থাৎ কি কলো? আং, আঙি, আঙা, মই, মোৰ, মোক। আমি দুটা শব্দ লৈছো আকৌ ঠিক একেধৰণে গঠন হ'ব। সেয়া হৈছে দ্বিতীয় পুৰুষৰ সৰ্বনাম নাং। নাং মানে হৈছে তই, তুমি, আপুনি। নাং। নাং শব্দটোৰ লগত ই আৰু আৰ সংযোগৰ ফলত শব্দ সৃষ্টি হোৱা শব্দৰ লগতে অসমীয়া প্ৰতিশব্দ গঠন কৰিবলৈ চেষ্টা কৰিবচোন। লগতে প্ৰশ্নবাচক সৰ্বনাম চাং। চাং মানে হৈছে কোন। চাং যোগ ই আৰু চাং যোগ আৰ ফলত সৃষ্টি হোৱা শব্দ লগতে অসমীয়া প্ৰতিশব্দ গঠন কৰিবলৈ চেষ্টা কৰি চাবচোন দেই। ৰাভা ভাষা